সবাতোকৈ প্ৰথম নিজকে এটা শুদ্ধ প্ৰশ্নটো সুধা, তুমি গোটেই দিনটো পঢ়িব নোৱাৰা নে তুমি গোটেই দিনটোত অকণো পঢ়িব নোৱাৰা? তুমি গোটেই দিনটো পঢ়িব নোৱাৰা মানে হৈছে তুমি কিছু সময় পঢ়ি আছা, কিন্তু তোমাক ধৰা ৰিকুৱাৰমেণ্ট লাগে 18 ঘণ্টা, তুমি 18 ঘণ্টা দিব পৰা নাই, তুমি ধৰা 5-6 ঘণ্টা দি আছা, তো তোমাৰ সেইটো টেনশ্যন হৈছে যে মই 18 ঘণ্টা এইটো কামৰ কাৰণে মই 18 ঘণ্টা পঢ়িবই লাগিব, কিন্তু মই পঢ়িব পৰা নাই। ঠিক আছে? ছেকেণ্ড হৈছে তুমি গোটেই দিনটোত অকণো পঢ়িব পৰা নাই। এটা অলপ পিছতকে ডিছকাছ। প্ৰথমতে কৰোঁ গোটেই দিনটো পঢ়িব নোৱাৰা। ঠিক আছে? তো কথা হ'ল তোমাৰ ধৰা কিবা এটা এক্সাম আহি আছে বা কিবা এটা কাম আছে। এক্সাম বুলি ধৰিলোঁ। তোমাক ধৰা 15 ঘণ্টা পঢ়িব লাগে, তোমাক কোনোবাই কৈছে যে 15 ঘণ্টাকে পঢ়িব লাগিব, 15 ঘণ্টাকে পঢ়িলেহে তোৰ লাভ হ'ব বুলি কেনে। তো তুমি 15 ঘণ্টা পঢ়িব পৰা নাই, তুমি 6 ঘণ্টা পঢ়ি আছা, তুমি ভাবি আছা এতিয়া মই কি কৰিম? একো কৰিব নালাগে। অনেষ্টলি কৈছোঁ, একো কৰিব নালাগে। ঠিক আছে? একদম সৰু সৰু কথা দেই। এনেকুৱা কোনো ধৰণৰ এক্সাম নাই য'ত লিখা থাকে যে তুমি 18 ঘণ্টা বা 15 ঘণ্টা পঢ়িলেহে তুমি পাছ কৰিব পাৰিবা। এনেকুৱা কোনো এক্সাম নাই। সকলোৱে নিজৰ হিচাপত। ঠিক আছে? তুমি ভাবি আছা তুমি 6 ঘণ্টা পঢ়িব পাৰা, কোনো ডাঙৰ কথা নহয়। তুমি 6 ঘণ্টাই পঢ়া। দেন কি কৰিবা? দেন তুমি ৰিভাইজ কৰা বস্তু। নতুনকে একো ডাটা এড কৰিব নালাগে। ঠিক আছে? তুমি 6 ঘণ্টাই পঢ়া, বাকীখিনি সময়ত তুমি কি কৰিবা? তুমি কৰা ৰিভাইজ। ওকে? এতিয়া ৰিভাইজ কৰিলা ধৰা 2 ঘণ্টা, তাৰপিছত কি কৰা? তাৰপিছত কৰিবা কি? তুমি কিবা ডকুমেণ্ট চালা বা কিবা আৰ্টিকেল পঢ়িলা। যি ছাবজেক্টৰ পৰীক্ষা আছে ধৰা সেইটো ৰিলেটেড। ওকে? সেইটো বেছি ভাল হ'ব। যি ছাবজেক্টৰ পৰীক্ষা আছে বা যি আছে সেইটো ৰিলেটেড কিবা আৰ্টিকেল তুমি পঢ়িলা। ঠিক আছে? এনেকে তোমাৰ নিজৰো ডেভেলপমেণ্ট হ'ব। তুমি নিজেও কিছু কিছু ডেভেলপ কৰিব থাকিব। আৰু এইটো ইন ফিউচাৰ তোমাৰ কামত আহিব, একচুৱেলি কামত আহিব। ঠিক আছে? তো যদি 15 ঘণ্টা পঢ়িব পৰা নাই, 18 ঘণ্টা পঢ়িব পৰা নাই, টেনশ্যন ল'ব নালাগে। যিখিনি পঢ়ি আছা ভালকে পঢ়া, অনেষ্টলি পঢ়া, আৰু দেন কি কৰা? অলপ ৰিভাইজ কৰা আৰু এক্সট্ৰা কিছু আৰ্টিকেল পাতি ডেভেলপ কৰা। ওকে? এতিয়া নেক্সটটো আহিল তুমি গোটেই দিনটোতে অকণো পঢ়িব নোৱাৰা। কাৰণ বহুত হ'ব পাৰে। হয়তো তুমি ছাবজেক্টটোত বহুত ভয় খাই গৈছা যে এইটো ছাবজেক্টটো কি হ'ব, মোৰ এনেই মই পাৰ কৰিব নোৱাৰোঁ। ঠিক আছে? তুমি তোমাৰ মানে দেখা পাই ইমান ভয় লাগি গ'ল, তুমি আগে নাবাঢ়া। হ'ব পাৰে, কোনো ডাঙৰ কথা নহয়। ঠিক আছে? ভয় চবৰে লাগে। বা যিকোনো কাৰণত ধৰা তুমি গেম বেছিকে খেলিছা, গেম খেলি 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 তোমাৰ এই নহয়, এই লাষ্টত যাই কেনে মনত পৰে যে পঢ়িব লগা আছে, কাম আছে, কি হ'ব? ঠিক আছে? তো মই এইটোৰ ওপৰত এটা ভিডিঅ' বনাইছোঁ। ওপৰত পাই যাবা, এইটোত কৈ দিওঁ কি কৰিব লাগে জানা? তোমাৰ যিখিনি সময়ত মনত আহিল যে মোৰ পঢ়া হোৱা নাই, তাৰে পিছৰ পৰা পঢ়া। ইখিনিৰ পৰা পঢ়া। দিনটো টোপনি মাৰালৈকে তোমাৰ যিমান সময় বাকী আছে, ঠিক আছে? তুমি সেই ৰিয়েলাইজেশ্যনৰ পৰা সেইখিনি সময়লৈকে পঢ়া। আৰম্ভটো কৰা, হয় নাই? তোমাৰ ছাবজেক্টটো ভয় লাগি আছে। গোটেই ছাবজেক্ট এনেকুৱা কিবা এটা পাৰ্ট হ'ব যোনটো তোমাক ভাল লাগে। কিবা এটা টপিক হ'ব যোনটো তোমাক ভাল লাগে, হয় নে নাই? সেই টপিকৰ পৰা ষ্টাৰ্ট। একদম সৰুৰ পৰা ষ্টাৰ্ট। ঠিক আছে? জাষ্ট এইটো চবতকে ইজি, এইটো বিষয় মই জানোৱে, ষ্টিল সেইটোৰ পৰা ষ্টাৰ্ট। ভালকে ষ্টাৰ্ট। যেতিয়া সেইটোৰ পৰা ষ্টাৰ্ট কৰিবা ন, তেতিয়া তোমাৰ নিজৰ মাজত কনফিডেন্সটো আহিব যে য়েছ মই পাৰিম বুলি। সেই কনফিডেন্সটো বহুত ইম্পৰ্টেণ্ট। ঠিক আছে? তো লাহে লাহে যেতিয়া কনফিডেন্স বিল্ড হ'ব, তেতিয়া তুমি লাহে লাহেকে ডাঙৰ ডাঙৰ চেপ্টাৰ আৰু টান টান চেপ্টাৰত যাব পাৰিবা। ডাইৰেক্ট এইটো চবতকে ইজিটো পঢ়ি ডাইৰেক্ট চবতকে টানটোত নাযাব। লাহে লাহেকে যাবা। লাহে লাহে। এইটো চবতকে ইজিটো বললা, তাৰ লগত কানেক্ট থকাটো বুজিলা, তাৰ লগত কানেক্ট থকাটো বললা। তাৰপিছত লাহে কানেকশ্যন এৰুৱাই বেলেগ এটা চালা। এনেকুৱা লাহে লাহেকে যাব। একেবাৰে জাপ মাৰি মাৰি যাব নালাগে। ঠিক আছে? পঢ়িব লাগিব। এক্সাম তোমাৰ নম্বৰ তুমি পাবা, হয়তো চিলেকশ্যনো তোমাৰে হ'ব। ঠিক আছে? চাকৰি তুমি পাবা, পঢ়িব তুমিয়ে লাগিব। মোটিভেশ্যনটো তুমিয়ে আনিব লাগিব, পঢ়িব লাগিব।
অ'কে, বাছ। তো আই হোপ মই সামহাও হেল্প কৰিব পাৰিছোঁ আপোনাক এই ভিডিঅ'ৰ জৰিয়তে। যদি আপোনাক একচুৱেলি ভাল লাগিছে দেন লাইক কৰক এণ্ড ভিডিঅ'টো আপোনাৰ ফ্ৰেণ্ড চাৰ্কলত শ্বেয়াৰ কৰি দিয়ক আৰু কমেণ্টত জনাওক আপুনি মোৰ কথাৰ লগত এগ্ৰী কৰে নে ডিছএগ্ৰী কৰে আৰু নেক্সট কি বিষয়ত মই এনে ভিডিঅ' বনাম প্লিজ জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নেক্সট ভিডিঅ'ত লগ পাম থেংক ইউ